নমস্কাৰ। আজি এতিয়া আমি ৰাতিপুৱা ফুৰিবলৈ যাবলৈ ওলাইছোঁ। আপোনালোকক মই ফুৰিব যাওঁতে ঠাইবোৰ দেখাই যাম, এইটো চাই থাকিব। আমি ওলাই কিনে এখন পালোঁ বিদ্যালয়। আপোনালোক চাওক, এইখন বিদ্যালয়। বিদ্যালয়খনৰ নামটো আলাৰাংগা মজলীয়া বিদ্যালয়। ইয়াত চাৰাত বহে, এইবিলাক ৰুম। ইয়াত চাৰাত বহে, ইয়াত আৰু ইয়াত এইটা প্ৰথম মানৰ পৰা ক্লাছ 8লৈকে আছে। ইয়াত এইবিলাক ক্লাছ, এইবিলাক শ্ৰেণী কথা। ইয়াৰ পিছফালে এটা দুৰ্গা মন্দিৰো আছে, আপোনালোকে চাওক। মই কৰি দেখাই দিছোঁ। গোহানি বনাই আছে। আপোনালোকক পাৰে দুৰ্গা পূজাত এটা ভিডিঅ' বনাই দেখাম। এইখন গোহানি আধা হৈছে প্ৰতিমাখন বনোৱা। দুৰ্গা পূজাত ভিডিঅ' এটা বনাই পেলাই দেখুৱাম। দুৰ্গাখনৰ পিছফালে আছে মন্দিৰটো, বেছি দূৰ নহয়। জানুৱাৰী মাহত পতাকা উত্তোলন কৰে আৰু 26 বহাগতো পতাকা উত্তোলন কৰে। এইখিনি জেগাতে